हेलो बंधुসকল মই ৰিম্পি এই নতুন ব্লগটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি আপোনালোকক দেখাব বিচাৰিছো আমাৰ ঘৰত মানে নাম কীৰ্তন পাতিছিলে আৰু এই নাম কীৰ্তন ভাগ 12 বছৰৰ পাছত পতা হৈছিল আৰু এই নাম কীৰ্তন ভাগ আমাৰ পূৰ্বপুৰুষৰ কাৰণে পতা হয় সেই কাৰণে ভাবিলো ইউটিউবতে মই ধুনীয়াকৈ স্মৃতি হিচাপে ধৰি ৰাখো নহয় জানো আৰু আপোনালোককো দেখুৱা হ'ব ঠিক আছে আপোনালোকে হেকলৈকে চাই থাকিব you.